আজি বনৰীয়া কচু আম টেঙা দি বনাম। এয়া মই বনৰীয়া কচুখিনি আমাৰ ছাটৰ ওপৰত হৈছে, তাৰপৰা ছাটৰ ওপৰত পৰা ছিঙি আনিলোঁ। ছিঙি আনি পেলাই এই চুচবিলাক এতিয়া মই গুচাই লৈছোঁ। ক'লা কচু হয়, ক'লা কচু ছাটৰ ওপৰত ইমান ধুনীয়াকৈ গুৰিছে ন, মই কচুকেইডাল দেখিয়ে ৰখিবই নোৱাৰিলোঁ আৰু কটাৰীখন লৈ আৰু কাটি আনিলোঁ। কাটি আনি এয়া দেখিছেনে ইমান ধুনীয়া হৈছে। তাৰপৰা চুচবিলাক গুচাই ল'লোঁ। ইপিনে বনাবৰ কাৰণে জালুক লৈছোঁ, পিঁয়াজ লৈছোঁ, শুকান জলকীয়া, নহৰু, আদা এটুকুৰা আৰু আম কেইটুকুৰামান। আম টেঙা দি বনাম আজি, বিলাহী নিদিওঁ। এয়া মই কেৰাহীখন পাতি ল'লোঁ, তাত পাঁচফোৰণ কেইটামান দিলোঁ, পিঁয়াজ দিলোঁ, মিঠাতেলো আন্দাজমতে দি দিলোঁ, বেছি দিয়া নাই। অলপ কচু তেল দিব লাগে। তাতে জালুক, নহৰু, আদা, পিঁয়াজ পেষ্ট কৰি লৈছিলোঁ, সেইখিনিও দি ল'লোঁ। এতিয়া মই ভালদৰে ভাজি থাকিম এই মছলাখিনি, নহৰু পিঁয়াজখিনি। অলপ ভালকৈ ভজা হোৱাৰ পিছত মই আন্দাজমতে নিমখ দিলোঁ, তাতে হালধি অকণমানো দি ল'লোঁ। হালধি দি দিলোঁ। এতিয়া কাটি ল'লোঁ কচুখিনি ধুনীয়াকৈ সৰু সৰুকৈ কাটি থৈছিলোঁ। এয়া এতিয়া মই দি দিলোঁ কেৰাহীখনতে, দি ল'লোঁ। এতিয়া ভালদৰে লৰাই আছোঁ যাতে নহৰু, পিঁয়াজ, আদা, জলকীয়া কচুখিনিৰ মাজত সোমাই যাওক, নখজুৱাবৰ কাৰণে। জালুকো অকণমান দিছোঁ বাৰু। আকৌ আম টেঙাখিনি কচুখিনি অলপ লৰাই সিজিব দিলোঁ। কচুখিনি সিজাৰ পিছত আম টেঙাখিনি মই লাহেকৈ ঢালি দিছোঁ। আমটো ইমানেই টেঙা নহয়, মই বিলাহী দিয়া নাই আৰু সেই টেঙাতে মানে কচুখিনি বেছিয়ে টেঙা হয় নেকি ক'ব পৰা নাই। আমটো ইমানেই টেঙা নহয়। আজি বোলো সদায় বিলাহী যি খাই থাকোঁ, আজি বোলো আম টেঙা দিয়ে বনাওঁ। আম টেঙা ঘৰতে আছে যেতিয়া, ঘৰতে আছে মানে গছৰ নহয় আকৌ দেই। এয়া মোৰ কচু হৈ গ'ল। মই কচু খুব ভাল পাওঁ খাই।